मावफुं सोद्रोमा रेवरेवा नार्जि हारिया खोथा होनाय बायदियै मेट्रिक आनजादाव सेथि मासियाव उथ्रिसारनाय फरायसाफोरनो राङारि अनसुंथाइ होदों। मेट्रिक आनजादनि सिगां नायगिदिंफैनाय समाव मावफुं सोद्रोमा रेवरेवा नार्जि हारिया खासिबारि गोजौ फरायसालियाव आनजाद होग्रा फरायसाफोरखौ मोजाङै उथ्रिसारनो हायोब्ला बान्था होगोन होननानै थुलुंगा होदोंमोन। बेबायदिनो दिनै खासिबारि गोजौ फरायसालियाव गासै आनजाद होग्राफोरनि गेजेराव सेथि मासियाव उथ्रिसारनाय गासै 87.0% मोननो हानाय फरायसा हुसेना खातुननो 50,000 रां अनसुंथाइ होदों रेवरेवा नार्जि हारिया। बेनि अनगायैबो गासै सा 20 सेथि मासियाव उथ्रिसारनाय फरायसाफोरनो 5,000 राङै थुलुंगाखां बान्थाखौ राननानै होयो। मागथाइगाव UN एकाडेमि जाम्बुगुरि गोजौ फरायसालि आरो गुबुन गुबुन फरायसालिनि खासिबारि गोजौ मिरु आनजादसालियाव आनजाद होनानै सेथि मासियाव उथ्रिसारनाय फरायसाफोरनोबो बे बान्थाखौ होनाय जायो। HS उथ्रिसारनाय फरायसाफोरनि थाखाय BTC सरकारा सुपार 50 मासि बेखेवदों, जेराव IIT, IMT, ITI बायदि बायदि सोलोंथाइ लानो गोसो गोनां गोग्गो फरायसाफोरनो बेसेन नाङै सोलोंथाइ होनाय जागोन होननानै बिथाङा गावनि बिबुंथियाव फोरमायबावो। হাইস্কুল পরীক্ষা সরকারত এটা ফেলিসিটেশন প্রোগ্রাম হয়েছে গত মেট্রিক পরীক্ষা যেগুলোকে 50% বা 60% এবার ফার্স্ট ডিভিজন আর ডিস্টেন্স পোৱা ছাত্ৰ ছাত্ৰীবিলাকে আজি ফেলিসিটেশন ইয়াত বহুত কেন্দ্ৰিত আছিলে তাৰ ভিতৰত 29 ফাৰ্ষ্ট ডিভিজন পাইছোঁ, বাকীবিলাক ছেকেণ্ড ডিভিজন থাৰ্ড ডিভিজন আছে। গতিকে আমি আগত ইলেকশ্যন টাইমত কিবা আমাৰ পৰীক্ষাৰ টাইমত মই যিটো কথা দিছিলোঁ যে যিবিলাক ফাৰ্ষ্ট ডিভিজন পাব, যিবিলাক ডিষ্টেঞ্চ মই তেওঁলোকক অলপ ফাইনেন্সিয়েল মানে কৰিম, সহায় কৰিম তাতে ৰাখিবলৈ মই আনিছোঁ। আৰু ইয়াত আমাৰ স্কুলৰ অধ্যক্ষ তথা লিডাৰ ইনষ্টিটিউশ্যনবিলাক আমাৰ হেডমাষ্টাৰসকল শিক্ষক শিক্ষয়িত্ৰীসকলকে আমি এই প্ৰগ্ৰামটো কৰিছোঁ। ইয়াত আমি 29জন ছাত্ৰ ছাত্ৰী ফাইনেন্সিয়েল যে হেল্প আমি দিছোঁ। এডমিশ্যন পালে তেওঁক আমি 50,000 দিছোঁ, যিবিলাক ফাৰ্ষ্ট ডিভিজন পোৱা তেওঁলোকে 5,000 দিছোঁ। আৰু আশা কৰিছোঁ তেওঁলোকে এইটো যথেষ্ট নহয়, তেওঁলোকে এনকাৰেজমেণ্ট দিয়াৰ কাৰণে আমি এইটো দিছোঁ, যাতে আগন্তুক প্ৰজন্মই নেক্সট জেনেৰেশ্যন আহি আছে তেওঁলোকে ভালকৈ কৰি পেলাই ভাল হ'ব পাৰে। আৰু এই যে চেণ্টাৰ আজি 29জন ফাৰ্ষ্ট ডিভিজন নেক্সট নিশ্চয় 50জন পাব লাগে বুলি তেওঁলোকে চেষ্টা কৰিব, সেইটো আশা ৰাখিছোঁ। আৰু এই অঞ্চলৰ সকলো ৰাইজ গাৰ্জেনবিলাকক মই অনুৰোধ কৰিব বিচাৰিছোঁ, তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক যাতে সহায় কৰে, যাতে তেওঁলোকৰ ল'ৰা ছোৱালী পাংপুং নহয়, ভালকৈ ৰাখিছোঁ। নিশ্চয় আমাৰ যে শিক্ষক বা আমাৰ যিবিলাক তেওঁলোকে শিক্ষক শিক্ষয়িত্ৰীসকলে যে চেষ্টা কৰিছে নিশ্চয় এনে নাযাব।